हेलो नमस्कार जनाइছোঁ पुनरबार स्वागतम जनाइছোঁ अन्य एटी भिडिओले আজি जन्माष्टमी হয় तो दिनटुनु की करूँ ताके आपनालोকক देखाम लगते আজি आमार लरार 2 माह सम्पूर्ण होइसे गतिके ताक माये मालिश करि आछे ताक प्रथमते गाटो धुवाई लওঁ तार पाছত आमार घरते जन्माष्टमी सरुके आरो गोसाई घरते प्रसाद केटामान দিব आइताय तो आपनालोকক देखाम आरो जन्माष्टमीत आमार এইফালে এটা কেঁচা লাৰু বনাই পিঠাগুৰিৰে तो केनेकेनो बनाय हेतु आपनालोকক देखाम तो बोलक भिडिओটো आरम्भ करूँ চাই থাকিব ভিডিওটো একদম শেষলৈকে আৰু যদি ভাল পায় তেতিয়াহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তো বলক আৰম্ভ কৰো দিছে মতে গুখাই এফালে মুঠ লাঙি দিলেও নুদিয়ে এফালে তো নাকি গুখাই itu gukai to ma puali gukai kan lawa bukan phale phale sasa ko me phara mon kare etu tama gukai ama Krishna gukai aji ga dhule मुखत पानी दिला करी हुई बाबा mana iman time apa kana na mukhot oh hoy golo hey এয়া ইলাচি পিঠাগুড়িৰ লগতে মায়ে দি দিছে মানে তেতিয়া ভালদৰে মিক্স হৈ যাব বুলি আৰু এয়া জালুকৰ গুড়া দিছে গাখীৰত কি দিছা একো দিয়া নাই নহয় চেনি দিবা এনেই নাৰিকল দিব পাৰে এই লাৰুটোত কিন্তু জন্মাষ্টমীত নাৰিকল যিহেতু ব্যৱহাৰ নকৰে সেইকাৰণে নাৰিকলটো দিয়া নাই এইখিনি অকমান ডাঠ হোৱালৈকে মানে এনে ধৰণে লৰাই থাকিব লাগিব নহলে লাগি ধৰিব তেনি দিয়া হ'ল কাৰণে এই কি পিঠাগুড়ি কেঁচা পিঠাগুড়ি লং ইলাচি আৰু জালুকৰ গুড়া দিলি বাদাম ভাজি দিবা বাদামখিনি খুন্দি দিবানে বাদামখিনি পিচি লৈ ইয়াতে দি দিব অকণমান হুলস্থুল হৈ আছে ঘৰত মানে মিস্ত্ৰী লাগি আছে সেইকাৰণে বহুত হুলস্থুলীয়া নিচিনা শুনা গৈছে
এইটো লাৰু থৈ দিব পৰা যাবনে? এদিন দুদিন আৰু বেছি নহয়, কেঁচা নহয়। গাখীৰখিনি কনডেন্স হৈ গ'ল, এতিয়া ইমানখিনিলৈকে কৰিলেই হ'ব। আঠা আঠা টাইপ হৈছে। ঘি 1.5 চামুচ দিছোঁ। আধা কেজিমান চাউলৰ পিঠাগুড়ি হয় এয়া। খাৰ পালা গোসাঁই? তুমি মেচিন চলি থকা কাৰণে খাৰ পাই গ'লা? অ' কি হ'ল? তুমি খাৰ পাই গ'লা? মৰা তুমি খাৰ পাই গ'লা? অঁ টোপনি ধৰি আছে তাৰ, মেচিনটো চলি আছে আৰু। ল'ৰা খাই পাই গ'ল, এতিয়া তাক লৈ আহিছোঁ মাৰ লাড়ু বনোৱাৰ ওচৰলৈ। যিহেতু কেঁচা পিঠাগুড়ি, গতিকে গোটেইখিনি একেলগতে দি দিব নালাগে, অলপ অলপকৈ দি পেলাই লাড়ু বান্ধিব পৰাকৈ মানে সানি ল'লেই হ'ল। আপোনালোকে গমেই পাব কিমানখিনি দিব লাগে। লাড়ু বান্ধিব পৰা জোখত হৈ গ'লেই আৰু হৈ যাব লাড়ু ৰেডি। তো আপোনালোকে যদি এনেধৰণে বনাই খোৱা নাই, খাই চাবচোন। নাৰিকল দিলে আৰু টেষ্টি হয়, কিন্তু নাৰিকল নিদিলেও এনেধৰণে খাই চাব, বহুতেই বেছি ভাল লাগে। কেঁচা লাড়ু খাবা? তুমি লাড়ু খাবা? এনেকৈ গোটেই লাড়ুকেইটা বনালে হ'ল ন? হয়তো গ'ল, লাড়ুটো একো নাই। আমাৰ প্ৰসাদ ৰেডি হৈ গ'ল। জন্মাষ্টমীৰ লগতে আজি আমাৰ গোসাঁইৰো দুমাহ সম্পূৰ্ণ হৈছে, গতিকে তাকো আপোনালোকে আশীৰ্বাদ কৰিব, সি যাতে সুস্বাস্থ্যৱান হয়। আৰু ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আচলতে দিনটো বিশেষ একো নাই, কিন্তু সৰুকৈ উদযাপন কৰিলোঁ বাবে আপোনালোককো দেখালোঁ। আৰু লাড়ুটো আপোনালোকে যদি খোৱা নাই তেতিয়াহ'লে ট্ৰাই কৰি চাব, বিৰাটেই ভাল লাগে খাবলৈ। এইখিনিলৈকে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম।